আজি আমি গৈ আছোঁ পিকনিকত মই আৰু ইফালে আছে ইলিয়াস তো আমি গৈ আছোঁ আজি মহেন্দ্ৰকুণ্ড জলেশ্বৰ আৰু বহুত কিবা কিবি জাগা চাম তো আপোনালোকে চাই থাকক আজি ভিডিঅ'টো বহুত ধামাকাটা ভিডিঅ' হ'ব তো ৰাতি ইমান ব্লগ নকৰোঁ কাৰণ ৰাতি ইমান ভালকৈ দেখা নাপায় তো ৰাতিপুৱাৰ পৰা ভিডিঅ'টো আৰম্ভ কৰি যাম আপোনালোকে মৰম ভাল পোৱা দিব বুলি আশা ৰাখিল ভিডিঅ'টো তো লগ পাইছোঁ আগত মধ্যে টক দিলাম 300 500 তেল ভরে সারা দিনই বাদামর কি করব খালি হাতে তো গাইছ আমি এতিয়া খাবৰ কাৰণে ৰখিছিলোঁ এতিয়া খোৱা লোৱা হ'ল এতিয়া গৈ আছোঁ গাইছ আহি পালোঁ মিৰ্জুমালা মেইন ৰোড চাউথ শালমাৰা মানকেশ্বৰ আছাম তো ইয়াতে আমি মুখচুক ধুই আছোঁ এইফালে চাব পাৰে তো গাইছ এতিয়া আমি চাহ খাব গৈ আছোঁ মুখচুক ধুই ল'লোঁ তো এইফালে চাওক চাহ খাই আছে তো আহি কেনে কেনেকুৱা লাগিছে তোমাৰ ভাল লাগিছে তো বহুত ভাল লাগিছে তুমি বুঝবা না তো ফাইনেলি গাইজ আহি পালোঁ বাংলাদেশ বৰ্ডাৰ আমি আছোঁ ইণ্ডিয়া আৰু এইটো বৰ্ডাৰ এইটো চাইডত আছে বাংলাদেশ আমি বৰ্ডাৰৰ কাষেদি গৈ আছোঁ তো এইফালে চাব পাৰে বাংলাদেশৰ বৰ্ডাৰ আজিকালি কিয় তুমি থাকা দূৰণিতে ৰৈ আহা কাষৰলে বহি যোৱা হিয়াত প্ৰণয়তে নৈ হৈ আজি তৰাৰ মাদকতাৰে লিখিম তোমাক লৈ উন্মাদৰে গীত তোমাক লৈ গাব খোজো মই নতুন পৰাণৰ এটি গীত আজিকালি কিয় তুমি থাকা দূৰণিতে ৰৈ আহা কাষৰলে বহি যোৱা তো গাইজ এইটো হ'ল বাংলাদেশ আৰু ইণ্ডিয়াৰ মাজত ছেকেণ্ড চেক পোষ্ট য'ত গাড়ীত মানুহ কেইজন আছে লেডিজ কেইটা আছে আৰু ড্ৰাইভাৰৰ লাইচেঞ্চ সকলোবোৰ চেক কৰা হয় তাৰপিছত ছেকেণ্ড চেক পোষ্টৰ পৰা যাব দিয়া হয় তো গাইজ আমি বৰ্ডাৰৰ ওচৰেদি গৈ আছোঁ আমি চকুৰে যিটো ভিউ দেখা পাই আছোঁ ন একদম আল্টিমেট ভিউ আৰু বাংলাদেশত চাওক কিমান ধুনীয়া ধুনীয়া খেতি কৰিছে কেমেৰাত ভালকৈ দেখা নাযাব পাৰে কিন্তু আমি চকুৰে যিটো চাই আছোঁ একদম মজা ভিউ আহি আছে তো আপোনালোকে চাই থাকক আগতে আৰু কি কি আপোনালোকক দেখাওঁ আহি পালোঁ মহেন্দ্ৰকুণ্ড এইফালে চাওক ফটো চটো উঠি আছে তো চাই থাকক ভিডিঅ'টো অলপ টাইম পিছত ভিতৰত গৈ আছোঁ বাংলাদেশ আৰু ইণ্ডিয়া বৰ্ডাৰ তো এইটো চাইডত বাংলাদেশ আৰু এইটো চাইডত ইণ্ডিয়াৰ বৰ্ডাৰ তো ইফালে আছে সকলোৱে গা ধুই আছে চাব পাৰে তো ইফালে গা ধুই আহিছে তো ইফালে খানা বনি আছে তো গাইছ এইটো চাওক ইলিয়াস গা ধুই আহিছে
হা এইটো আমাৰ দিলো ভাই গা ধুব এতিয়া তো ইফালে খানা বনি আছে তো খানা অলপ দেখাই দি আছো আমি এতিয়া হাগব যাওঁ এতিয়া আমি মাজা চাব গৈ আছো তো মোৰ লগত আছে ইয়াত কেনে লাগিছে আহি মজা লাগিছে তো মাজাৰৰ ভিতৰত কেমেৰা এলাও নাই ইয়াৰ পৰা চাই লওক এই পাহাৰৰ ওপৰত মাজাৰ তো লগ পাইছো পিছত তো গাইজ এতিয়া আমি মহেন্দ্ৰগঞ্জ মাজাৰৰ ওপৰত গৈ আছো ইফালেদি চাব পাৰে একদম মজা মজা তো এইটো বাংলাদেশ আৰু ইণ্ডিয়া বৰ্ডাৰৰ ওচৰতে এতিয়া বৰ্তমান গৈ আছো জলেশ্বৰ তো জলেশ্বৰত দেখা আপোনালোকক জলেশ্বৰ কেনেকুৱা মাজাৰ আৰু কেনেকুৱা কি হয় সকলোবোৰ গম পাব তো চাই থাকক ভিডিঅ'টো তো ডাইৰেক্ট লগ পাইছোঁ জলেশ্বৰত আহি পালোঁ জলেশ্বৰত মেলা হৈ আছে গ'লে চাই লওক মেলা তো গাইজ এইটো হ'ল মহেন্দ্ৰগঞ্জ মাজাৰ চাই লওক আমি ভিতৰত নোসোমাওঁ বাহিৰৰ পৰাই দেখাই দি আছোঁ কাৰণ ভিতৰত মোবাইল এলাও নাই তো আপোনালোকে বাহিৰৰ পৰাই চাই লওক আমি ভিতৰৰ পৰা দৰ্শন কৰি আহি আকৌ লগ পাইছোঁ আপোনালোকক তো ফাইনেলি গাইজ আমি ভিতৰৰ পৰা দৰ্শন কৰি আহিলোঁ এতিয়া অলপ বাহিৰততো ঘূৰি ফুৰি আছোঁ ইফালে চাব পাৰে মাজাৰৰ লগতে লাগি থকা মাদ্ৰাছা য'ত ল'ৰা ছোৱালীয়ে পঢ়ি থাকে তো ইফালে খোৱা লোৱাৰ ব্যৱস্থা কৰিছে তো গাইজ আমি আহি থাকোঁতে ভয়ংকৰ আমাৰ গাড়ীৰ বিপদ এটা হ'ল তো ইফালে চাব পাৰে ৰিং টিং একদম ভাঙি ভিতৰত সোমাই গৈছে আমি অলপৰ কাৰণে বাচি গৈছোঁ বৰ্তমান জলেশ্বৰৰ পৰা ওলাই আমি বাৰ এটা পাইছোঁ আহি কিনে লাল চাহ খাই আছোঁ আপোনালোকে চাব পাৰে লাল চাহ এই ঠাণ্ডা বতৰত লাল চাহ মজাটো বেলেগ তো আজিলৈকে ভিডিঅ'টো ইমানেই যদি ভিডিঅ'টো ভাল লাগে লাইক কৰি কমেণ্ট কৰি আপোনালোকে শ্বেয়াৰ কৰি দিব তো লগ পাইছোঁ নেক্সট ব্লগত